Hello everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা মনটো বিৰাট ভাল লাগি আছে। এই ব্লগটো মোৰ কাৰণে অলপ স্পেচিয়েল। আজি মই এতিয়া আনিবলৈ গৈ আছোঁ আমাৰ মামাই দিয়া স্কুটি। মোৰ স্কুটিখন আনিবলৈ গৈ আছোঁ। ইমান দিনৰ পৰা ৱেইট কৰি আছিলোঁ কেতিয়া দিব। ফাইনেলি মোৰ নাম আহিলে আৰু কালি ফোন কৰিলে আৰু এতিয়া তাৰ পৰা আনিব গৈ আছোঁ। আৰু ভাবিলোঁ এইটো এটা মেমৰি হিচাপে এটা ব্লগ বনাই থওঁ আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'টো। আৰু মই কলেজৰ পৰা আহি মেলি জল্দি ওলাই কৰি আহিছোঁ আৰু তাত কিবা ডকুমেণ্টছ লাগে সেইবোৰ গোটেই ফাইলটোৱে মই দাঙি লৈ আহিলোঁ। ঘৰত চাবলৈ সময় নহ'ল, গাড়ীতহে সেইবোৰ মিলাই আছোঁ কি ক'ত লাগে। আমি কামখিনি কৰি আহোঁ ন, ফোন খোৱা বহি থাক। ইয়াত একেবাৰে সোনকালেই হৈ গ'ল, দেউতাই কিবা এটা পে'মেণ্ট কৰি আছে, তাৰপিছতে আমি যাওঁ আৰু। হেল্ল' বন্দি, ৱাও পঢ়ি আছ? ৱাও, এই মেট্ৰিক কেণ্ডিডেট হয়। আমাৰ চব কিবা কিবি বহুত ধৰণৰ আহি থাকে ন, প্ৰগ্ৰেম চগ্ৰেম চবৰ পৰাই তাই বঞ্চিত হৈ আছে এইকেইদিন। ইয়াৰ মামী একদম পূৰা ফূৰ্তি আৰু। তাৰপৰা মই পালোহি, মামীহঁতৰ ঘৰত সোমাইছোঁ। ডিলাৰত 5 মিনিটতে কাম হৈ গ'ল, কিবা লিখা-মেলাবোৰ কাগজ পাতি কামবোৰ হৈ গ'ল। এতিয়া স্কুটিখন আনিবলৈ যাম। ক'ৰ পৰা আনিব লাগিব, ফেঞ্চাৰ এইখিনিৰ পৰা এটা ডিলাৰ আছে, তাৰ পৰা আনিব লাগিব। এড্ৰেছটো বুজাই দিছে বাৰু, যাম আৰু এতিয়া আমি। মাইনাবা আহিছে, ব'ল তললৈ যাওঁ। খবৰ কোৱা তোমাৰ, পঢ়া শুনা কেনেকুৱা হৈছে? চলিছে আৰু। মামীয়ে বনাই দিছে চাহ। ইয়াৰ ভণ্টি হয় দেই মোৰ। এখেতক ঘৰত অকণ টাইমৰ কাৰণে সোমোৱাই দিলোঁ আৰু আকৌ লৈ যাওঁ অলপ। একচুৱেলি ক'বলৈ গ'লে এইখন ঘৰলৈ মই বিয়াহে হৈ আহিছোঁ, কিন্তু মোৰ ৰিয়েক্টটো নাইকিয়া। তাই কয় যে আমাৰ ঘৰখন তাই মাকৰ ঘৰ, এইখন ঘৰ তাই বিয়া হ'ব, তেনেকুৱা টাইপ হৈ যায় এনেকুৱাই মানুহ থাকিব যায়। আকৌ বাই বাই। এখেতক আকৌ লৈ আহিলোঁ, বিদায় দিছে ঘৰৰ পৰা। এয়া ৰ'দে বৰষুণে সকলোৰে পৰা স্কুটি কেইখন পৰি আছে। ফাইনেলি এতিয়া আমি আহি আছোঁ অন দ্য ৱে টু হোম, আৰু ধুনীয়াকৈ স্কুটিখন লৈ আহি আছে ফোন ঘূৰাই। আৰু আমি ফাৰ্ষ্ট গ'লোঁ হেৰিলৈ, স্কুটি য'ত দিছে আৰু তাতে গ'লোঁ। আমাৰ ঘৰত যে চাহ খাব সোমাইছিল, কফি খালে যে সিহঁতে, ফাইল এৰি থৈ গুচি আহিলে বুলিয়ে। তাৰপিছত আৰু গাড়ীৰ পৰা নামিছে, একদম পেহাই কৈছে ফাইলটো আনিছিলা বুলিয়ে কৈছে। নাই নহয়। যা ৰখি আছে আৰু পেহাই একো কোৱা নাই আৰু, পেহাই চুপচাপ ৰখি আছে। বৰষা বুলি কৈ বহিলোঁ গাড়ীত। তাৰপিছত আৰু মোক কৈছে আৰু মোৰ মই কৈছোঁ ন, মই উল্টা কৰি আছোঁ বুলি। পাগল চব। মোক মনে কৈছোঁ মই পাগল নহয়। নুশুনিলে, পেহাই নুশুনিলে। তাৰপিছত মই দৌৰি গৈ মাক ফোন কৰিছোঁ, বোলো ফাইলটো ৰেডি কৰি ৰাখা, মই দেৰি নকৰোঁ, মই জাষ্ট ল'ম আৰু আহিম। পেহা একদম পূৰা খং উঠি আছে। তাৰপিছত আৰু মই সোমাই আহিছোঁ, আকৌ ফাইল চেক কৰিছে পেহাই গাড়ীত এনেকৈ। তাৰপিছত ঠিকে আছে, তাৰপিছত ফোন কৰিছোঁ, খেলি মেলি কৰি আছে। তাৰপিছত বেয়া ভয় দিছে, দেউতাক মই দিলে হয় ন, মই চুবলৈ পোৱা নাই স্কুটিখন। মই ফটো ধুলেচোন। এতিয়া মই প্ৰথম চলাম আৰু চলাই বৰমাহঁতৰ ঘৰতে যাওঁ লাগি আছে। বৰমাহঁতে নাজানে আজি যে মই স্কুটিখন আনিমগৈ, আৰু বৰমাক মই আগতেই কৈ দিছিলোঁ যেতিয়া আনিম মই আপোনালোকৰ ঘৰত যাম প্ৰথম চলাই আৰু আপোনাক উঠাই লৈ আহিম। মই জাষ্ট যাওঁ বৰমাহঁতৰ ঘৰলৈ মিঠাই লৈ পেলাই। এয়া বৰ্তা আৰু বৰমা। আপোনাক উঠাই নিম। হেল্ল', আকৌ আপোনালোকক একদম সন্ধিয়াহে লগ পাইছোঁ। অথনি আহি মেলি একদম শুই দিলোঁ বৰমাহঁতৰ ঘৰত। বৰমাই এগালমান খুৱাই পঠাইছে, তাৰপিছত আহি শুলোঁ, ইমান ভাগৰ লাগিলে। তাৰপিছত আকৌ শুই মেলি সন্ধিয়া আকৌ মোৰ স্কুটিখন যিহেতু চলাওঁ লাগি আছে, চলাই মেলি গ'লোঁ এফালে, এনেই আৰু আমাৰ গাঁৱতে। তাৰপিছতে এতিয়া আমাৰ আলহী দুজনী জুনুকা আৰু মাইনাবা, সিহঁতক লগাই দিছোঁ পাকঘৰত। কোৱা, এতিয়া মোক দোকান যাব দিছে, মায়ে আমাৰ ঘৰ আগতে আছে বাৰু। এতিয়া আলহী দুজনীক লগাই দিছোঁ পাকঘৰত। তেহেঁতে বোলে আজি মাংস বনাব, মাইনাবাই বনাব, জুনুকাই কাটা মেলা কৰি দিব। সেয়া দেখাম বাৰু, আজি মইহে আলহীয়ে বহি আছোঁ। এতিয়া মই দোকানৰ পৰা আহোঁগৈ, তাৰপিছত দেখাওঁ আপোনালোকক সিহঁতে কি কৰি আছে। পোৱালি সন্ধাও লাগি গৈছে যে, জুনুকা আৰু
গোটেইখন ডাঙৰ খানা লাগিছে, কিন্তু ডাঙৰ খানা নহয়, আমি ঘৰৰ মানুহকেইটাই আৰু আজি মানে মই ফূৰ্তিতে গোটেইখন উল্টা পুল্টা কাম কৰি আছোঁ। মাইনে বাই কৈ যায় চাগে, এয়া মানে মই যোনটো ডিলাৰ শ্ৰী হিৰোত মানে পাইছোঁ স্কুটি, তাৰ মানে কাগজ পত্ৰৰ কামখিনিহে হয়। তাৰ পৰা তাত কাগজ পত্ৰৰ কামখিনি কৰি পেলাই তাত যিখিনি কিবা ৰিচিপ্ট লিখি দিয়ে সেইখিনি মানে সেনচোৱাতহে স্কুটিখন ল'ব লাগে। তাত ল'ব যাওঁতে মানে সেয়া দেখাব লাগিব, আৰু তাত এটা নম্বৰ থাকে, সেই তাত দিলেহে মানে স্কুটিখন ডেলিভাৰী দিয়ে। একদম মৰিগাঁও চিণ্ডিকেটৰ পৰা আমি গ'লোঁ হেৰিয়ত, মানে মামীহঁতৰ ঘৰত মৰিগাঁও চিণ্ডিকেটত সোমাই পেলাই সেনচোৱা পালোগৈ আৰু দেই। তাৰপিছত নামিছোঁ গাড়ীৰ পৰা, তেতিয়াই কৈছে ফাইলটো দে, আনা আৰু গাড়ীৰ পৰা। মই কৈছোঁ এনেকৈ ফাইলটো গাড়ীত নাই নহয়, মোৰ এনেকুৱা ভয় লাগিছে। অ' মাই গড, মামীহঁতৰ ঘৰতে এৰি থৈ আহিলোঁ, মোক বোলো বজাব এতিয়া আৰু। তাৰপিছত বোলো নাহিলোঁ নহয়, এনেকৈ ক'লোঁ আৰু আকৌ দেউতাহঁতে গৈ পেলাই লৈ আহিছেগৈ মামীহঁতৰ ঘৰৰ পৰা সেইখন। মানে মই চব আজি উল্টা পুল্টা কৰি আছোঁ। যাওঁতেওতো ফাইল নিবলৈ পাহৰিছিলোঁৱেই, আকৌ এটা হেলমেট লৈ যাব লাগে, হেলমেট নিবলৈও পাহৰিছিলোঁ। গোটেইখন আজি পাহৰিয়ে আছোঁ মানে। আৰু আমাৰ মাইনা বাই একদম আজি মাংস বনাইছে, চাওঁ কি আলু ভাজি ট্ৰাই কৰি আছোঁ কেমেৰাত। মই ৰংপুৰী আলুৰ নিচিনা দেখিলোঁ ৰে কেমেৰাত, তেৰি কেপচিকাম আৰু পিঁয়াজ এতিয়া মানে ফ্ৰাই কৰি আছোঁ। চিকেন দিম আৰু এতিয়া মানে বাহ, আজি খাবা আৰু চব ৰখি আছে এইফালে, চাদি আৰু গুণগুণ। আজি আকৌ বেয়াকৈ নবনাবি আকৌ, ভয়হে লাগিছে, চব ৰখি আছে খাবলৈ। স্মেলটো কিন্তু বহুত ধুনীয়া আহিছে, খাবলৈও ভাল হ'ব যেন লাগিছে দেখি পেলাই। ধনিয়াটো মানে স্মেল ধুনীয়া আহি ন, ধনিয়াটো সেইকাৰণে দিয়া হয় আৰু স্মেলৰ কাৰণে। আৰু মই এখন কাঁহী ৰেডি কৰি আছোঁ স্পেচিয়েলকৈ, বাকীবিলাক ভোজ পাতল হ'ব। এখন কাঁহী ঘৰৰ আমাৰ সত্ৰাধিকাৰে খাব, দেউতাই খাব। গুণগুণ কেনেকুৱা হৈছে? কোনে বনাইছে গম পাইছনে নাই? মাংসটো দি দিয়া, কেনেকুৱা হয় জানা? কেমেৰামেন যেনেকুৱা ভাল বনাইছ, ধুনীয়া হৈছে সঁচাকৈ।